গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত বীৰ লাচিত সেনাৰ যি সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকিব। আৰু আজি বিষ্ণু ৰাভাৰ ভাষাৰে আমি এটা কথা কওঁ, কোনো পুৰুষে হৰিলেও আমাৰ যে নখহে গায়, আজিৰ লাচিত সেনাই জীৱন পণ কৰিছে মোহাৰ চকুলো কলিজাৰাই, মোহাৰ চকুলো কলিজাৰাই। এখন সংগ্ৰাম, তীব্ৰতৰ সংগ্ৰাম, আৰু সংগ্ৰাম হ'ব। আৰু শিৱসাগৰত মই জেলত সোমোৱাৰ পিছত এটা পৰিৱেশ বনাবলৈ চেষ্টা কৰা হৈছিলে, এক অনা অসমীয়া লবি এটা পৰিৱেশ বনাবলৈ চেষ্টা কৰা হৈছিলে। মই তেওঁলোকক এটা কথা আজি স্পষ্টকৈ কৈ দিওঁ, বাঘক পিঞ্জৰাত ৰাখি যদি শিয়ালে ভাবে জংঘলখন সিহঁতৰ, সেইটো খুব ভুল ভাবিছে। বাঘক, পুনৰ কৈছোঁ, বাঘক পিঞ্জৰাত ৰাখি যদি শিয়ালে ভাবে যে জংঘল সিহঁতৰ, ভুল ভাবিছে। বীৰ লাচিত সেনাৰ কোনো সৈনিক শৃংখল চলিয়া আৰু বাঘে ঘাঁহ নেখায়। সংগ্ৰাম হ'ব, তীব্ৰতৰ সংগ্ৰাম হ'ব। টাইগাৰ এণ্ড শৃংখল চলিয়া নেভাৰ ইট গ্ৰাছ, সেইটো কথা মনত ৰাখিব লাগিব। এখন যুদ্ধ হ'ব। ইংলিছত এইকাৰণে ক'লোঁ, সিহঁতি বুজি নাপাব পাৰে যে অসমীয়াটো, সেইকাৰণে এতিয়া ইংলিছত কৈ দিছোঁ কথাষাৰ। আৰু এখন সংগ্ৰাম দেশ জাতিৰ কাৰণে, মহাসংগ্ৰাম, আমাৰ ভৱিষ্যত প্ৰজন্ম শিৱসাগৰ ৰাজপথত খোজ কঢ়াৰ কাৰণে, এখন মহাসংগ্ৰাম আমাৰ ভৱিষ্যত প্ৰজন্মই অসমীয়া ভাষা কোৱাৰ কাৰণে, এখন মহাসংগ্ৰাম আমাৰ ঢোল আৰু পেঁপা বচোৱাৰ কাৰণে, এখন মহাসংগ্ৰাম আমাৰ কলা কৃষ্টি সংস্কৃতি বচোৱাৰ বাবে। এই ক্ষেত্ৰত আপোচ কৰা নহ'ব, সংগ্ৰাম হ'ব, তীব্ৰতৰ হ'ব। তাৰ কাৰণে যদি গুলীয়াও মাৰে, প্ৰথম গুলি খাবলৈ সাজু আছোঁ, আগতেও আছিলোঁ, এতিয়াও আছোঁ। অকল মই নহয়, বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিক সাজু আছে। বিজেপিক আমি একো কৰিব নালাগে, ৰাইজেই কৰিব। আমি কি কৰিব লাগিছে, খালি আমি বিজেপিৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিম আৰু বিজেপিক ২৪ত প্ৰত্যাহ্বান জনাম। আজি বিজেপিৰ নেতা মন্ত্ৰীয়ে কয় SPDC মোৰ পকেটত। গণতন্ত্ৰৰ বাবে তাতকৈ আৰু লজ্জাৰ কথা আছে নি? SPDC যেতিয়া মোৰ পকেটত বুলি বিজেপি নেতাই ক'ব পাৰে, তাতকৈ আৰু লজ্জাৰ কথা আছে নি? আৰু মোৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দিলে ন্যায়ালয়ে ক'লে যে শৃংখল ৰাষ্ট্ৰদ্ৰোহী নহয়। এতিয়া এটা গোচৰ দিব লাগে ৰাষ্ট্ৰভক্তৰ। JP নাড্ডাৰ মিটিঙলৈ নোযোৱা বিজেপিৰ মানুহক যে চুচৰাই ঘৰত পিটিলে, সেই মানুহটোৰ ওপৰত ৰাষ্ট্ৰভক্তৰ গোচৰ দিব লাগে। আৰু এই গোচৰটোলৈ আমি অপেক্ষা কৰি আছোঁ, কোনদিনা সেইটো গোচৰ দিয়ে। ৰাষ্ট্ৰভক্ত দেই, ৰাষ্ট্ৰদ্ৰোহৰ নহয়, ৰাষ্ট্ৰভক্তৰ এটা গোচৰ দিব লাগে। আৰু দেশপ্ৰেম কি, জাতি প্ৰেম কি, সেইটো বিজেপি আৰু RSSে চাৰ্টিফিকেট দিব নালাগে। অসমৰ খিলঞ্জীয়া জনগণে চাৰ্টিফিকেট দিব, দেশপ্ৰেম আৰু ৰাষ্ট্ৰপ্ৰেম কি। নহয়, এতিয়া কৈছে মই বোলে বিহু পইচাৰে অস্ত্ৰ শস্ত্ৰ কিনিম বুলি কৈছিলে। এতিয়া এজন কোনজন অফিচাৰে সেইটো লিখিছিলে, তেখেতৰ পঢ়াৰ কিমানখিনি পঢ়িছে, মোৰ তাত সন্দেহ আছে, হয় নহয়? বিহুৰ পইচাৰে যদি আৰু বন্দুক কিনিব পাৰে, আৰু তদুপৰি মই অসমৰ জনগণৰ ওচৰত আৰু এটা কাৰণে মই ক্ষমা প্ৰাৰ্থী। মোৰ ওপৰত এটা গোচৰ দিছিলে যে মোৰ কাৰণে বোলে বস্তুৰ দাম বাঢ়িছে, একদম ক্ষমা কৰিব। যদি 2-1 বেছিকৈ মোৰ কাৰণে কিনিবলগীয়া হ'ল, তাৰ কাৰণে ক্ষমা কৰিব। কিন্তু মই এনেই বস্তুৰ দাম বঢ়াব নোৱাৰোঁ। আজি মই আমাৰ হৰ গগৈ, সিদ্ধাৰ্থ দাহঁত আহিছে, আমাৰ চেণ্ট্ৰেল কমিটি। মই সুধিছোঁ কেনেবাকৈ বিজেপিয়ে আকৌ আমাৰ কোনোবা বীৰ লাচিত সেনাৰ মানুহক যোগান মন্ত্ৰী এপইণ্ট কৰিছে নেকি? কৈছে নাই কৰা এতিয়ালৈকেতো যোগান মন্ত্ৰী আমাৰ বীৰ লাচিত সেনাৰ মানুহ হোৱা নাই, বিজেপিয়ে কোনোবা এজন আছে হ'ব পাৰে। আৰু যদি বস্তুৰ দাম বাঢ়িছে আমাৰ কাৰণে, তেন্তে মই ক্ষমা প্ৰাৰ্থী দেই।